নমস্কাৰ সকলোলৈকে স্বাগতম জনাই আজি আমি আৰম্ভ কৰিবলৈ ওলাইব 8 পে কমিশ্যন। এই 8 পে কমিশ্যনৰ ওপৰত আজি ভিডিঅ'টো প্ৰস্তুত কৰা হ'ব। আজি আমি ডিছকাছ কৰিম যিসকল গেট 4ৰ চাকৰিয়াল আছে তেওঁলোকৰ যেতিয়া 8 পে কমিশ্যন আহিব, 8 পে কমিশ্যন আহিলে কিমানখিনি চেলাৰী তেওঁলোকৰ ইনক্ৰিজ হ'ব পাৰে। বেচিক পে অৰ্থাৎ বিপি, বেচিক পেটো বৰ্তমান সময়ত কিমান পায় 12,000 হয়নে? 12,000 হয় বেচিক পে। এইসকল যিসকল নতুনকৈ মানে পাব তেওঁলোকৰ বাবেহে হা, যোনসকল নতুন হৈ আছে তেওঁলোকৰ বাবেহে। গ্ৰেড পে কিমান হ'ব? গেট পে আহিব পাই গেট 4ৰ 4টা গেট পে থকা দেখা যায়। এটা হৈছে 3900 টকা, এটা হৈছে 4200 টকা, এটা হৈছে 4400 টকা আৰু এটা হৈছে 4500। এইচাৰে ধৰিম অৰ্থাৎ কমকৈ ধৰিম, কিয়নো যিসকল গেট 4ৰ বেছিভাগ আপোনাৰ নিজৰ এৰিয়াতে হোৱা দেখা যায়, সেইকাৰণে মানে 7% আমি ধৰিছোঁ কি এইচাৰে। মেডিকেল এলাউন্স 600 ৰুপিজ দিয়ে, 600 ৰুপিজৰ এটা মেডিকেল এলাউন্স আৰু ইয়াৰ লগত থাকে দিয়ে 55% দিয়ে থাকে। এইটো হৈছে আপোনালোকে বৰ্তমান সময়ত যিসকলে চাকৰি কৰি আছে তেওঁলোকে পোৱা এইটো মানে এটা চেলাৰী ষ্ট্ৰাকচাৰ হয় হা। পে কমিশ্যন যেতিয়া আহে, পে কমিশ্যনৰ লগত এটা কি আহে ফিটমেণ্ট ফেক্টৰ আহে হা। 8 পে কমিশ্যন, 8 পে কমিশ্যন যেতিয়া আহে এতিয়া ডিপেণ্ড কৰিব ফিটমেণ্ট ফেক্টৰ কিমান। আমি ধৰিম 2 পইণ্ট ফেক্টৰ, কিন্তু ডিমাণ্ড হৈ আছে কিমান ফেক্টৰ 3 ডিমাণ্ড হৈ আছে হা। কিন্তু মানে চৰকাৰে 2 পইণ্ট দিব পাৰে বা 2 পইণ্টৰ অলপ প্লাছ দিব পাৰে। ফিটমেণ্ট মানে কি গুণ হৈ যোৱা। 2 ফিটমেণ্ট যদি পাই যায় আপোনাৰ যিটো চেলাৰী পাই আছে তাৰ দুগুণ হৈ যাব। যদি আপুনি ফিটমেণ্ট ফেক্টৰ 3 পাইছে তেন্তে 3 গুণ হৈ যাব। এতিয়া যদি আমি ধৰক ফিটমেণ্ট ফেক্টৰ 2 হয় তেতিয়া আপোনাৰ মেইনটো যোনটো বেচিক পে আৰু গেট পে মিলাই অৰ্থাৎ বিপি প্লাছ জিপি 32,400 যেতিয়া 2268 টকা মানৰ আপুনি কি পাব হাউচ ৰেণ্ট এলাউৱেঞ্চ পাব। চেলাৰীটো কিমান পাব 35,268 টকা। কিন্তু আমি এইটো ইন হেণ্ড নাপাওঁ কেলে, ইয়াৰ পৰা কিছুমান বস্তু কি হ'ব ডিডাকশ্যন হ'ব। 35,200ৰ পৰা ডিডাকশ্যন হ'ব 10%। মানে EIS-ত আপোনাৰ ডিডাকশ্যন হ'ব পায় 200 ৰুপিজ। প্ৰফেশ্যনেল টেক্স PT অৰ্থাৎ প্ৰফেশ্যনেল টেক্সত আপোনাৰ 208 টকা এটা কি হ'ব ডিডাকশ্যন হৈ যাব। 3526.82 হ'ব 10%। এতিয়া আপুনি এইকেইটা যোগ কৰি দিয়ক 35,268 মানে 268 31,234 ৰুপিজ পাব আপোনাৰ নেট চেলাৰী। 30,000 টকা আপোনাৰ যোনখিনি গেট 4 আছে তেওঁলোকে এতিয়া যোনসকলে গেট 4 কৰি আছে 31,200 ৰুপিজ তেওঁলোকে নেট চেলাৰী পাব। তো এইখিনি আছিলে আজি ভিডিঅ'টোত, আপোনালোকে গম পালে তো কিমান বাঢ়িব পাৰে চেলাৰী। পুনৰ নেক্সট ভিডিঅ'ত আমি থাৰ্ড গ্ৰেডৰনো কিমান চেলাৰী ইনক্ৰিজ হ'ব পাৰে তাৰ ওপৰত এটা ভিডিঅ'